নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ভাস্কৰে তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পিভি চেণ্টাৰলৈ দৰ্পণ পৰ্টেলৰ লগত জড়িত সকলোবোৰ নতুন খবৰ মই এই চেনেলৰ জৰিয়তে তোমালোকক আগতেও দি আহিছো আৰু আগলৈও দি আহিম এই চেনেলৰ জৰিয়তে যদি তোমালোকে এতিয়ালৈকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা আজি এই ভিডিঅটো মই দুটা কাৰণত বনাইছো প্ৰথম কাৰণটো হৈছে দৰ্পণৰ ফালৰ পৰা এটা নতুন আপডেট মুকলি হৈ আহিছে আৰু দুই নম্বৰ কাৰণটো হৈছে তোমালোকে যিমান পাৰা এই ভিডিঅটো শেয়াৰ কৰিবা কি কাৰণে শেয়াৰ কৰিবা তাৰ বিষয়ে মই অলপ পাছত তোমালোকক জনাম প্ৰথমতে মই দৰ্পণৰ যিটো নতুন আপডেট হয় এই নতুন আপডেটটো জনাই লম তাৰ পিছত তোমালোকে কি কাৰণে এই ভিডিঅটো শেয়াৰ কৰিবলৈ কৈছো তাৰ বিষয়ে মই জনাম শেয়াৰ কৰাও কাৰণ আছে শেয়াৰ কৰিলে কাৰণ তোমালোকৰ প্ৰফিট হ'ব কাৰণ তোমালোকে বহুতো ছাত্ৰ-ছাত্ৰী এটা ডাঙৰ প্ৰবলেমত ফসি আছে আৰু সেই প্ৰবলেমটো মই নিজে ফেস কৰিছো আৰু এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে যিমান পাৰা এই ভিডিঅটো শেয়াৰ কৰিবা আৰু যাতে এই ভিডিঅটো দৰ্পণ পৰ্টেলৰ যিসকল বৰ্তমান কাৰ্যকৰ্তা আছে এই কাৰ্যকৰ্তাসকলে এই ভিডিঅটো দেখা পায় আৰু তেখেতসকলে এই বিষয় লৈ চিন্তা চৰ্চা কৰে সো তোমালোকে ভিডিঅটো শেয়াৰ কৰিবা আৰু কি কাৰণে কৰিবা অলৰেডি মই কৈ দিলো তোমালোকক বাৰু যি নহওক মই তোমালোকক নেক্সট যেটো পৰ্যায় হয় মই ভালদৰে বুজাই দিম কি কাৰণে তোমালোকে শেয়াৰ কৰিব লাগিব আৰু কি প্ৰবলেমত ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান সময়ত ফসি আছে এই বিষয়ে মই তোমালোকক জনাম সো এতিয়া প্ৰথমতে মই দৰ্পণৰ নতুন আপডেটটো বিষয়ে জনাব ওলাইছো তোমালোকে দৰ্পণ পৰ্টেলটো খুলি লোৱাৰ পাছত তোমালোকে যেতিয়া পেজটো স্ক্ৰল ডাউন কৰিবা পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকক ইয়াত দেখা পাবা নতুন নিউ বুলি এটা আপডেট আহি আছে ইয়াত দিয়া আছে 5 অক্টোবৰ টু 11 অক্টোবৰ 2021 reopening of portal for students who have not completed their admission yet for submitting application ইয়াৰ মানে কি তোমালোকে নিশ্চয় বুজি পাছা 5 অক্টোবৰ পৰা 11 অক্টোবৰ ভিতৰত তোমালোকে নিজৰ যিসমূহ ডকুমেন্ট হয় ডকুমেন্টসমূহ সাবমিট কৰিব লাগিব এডমিশনৰ সম্পূৰ্ণ প্ৰচেছৰ কাৰণে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে নিজৰ ডকুমেন্টসমূহ এডমিশন কমপ্লিট কৰিবৰ বাবে সাবমিট কৰা নাই এই ছাত্ৰ-ছাত্ৰীসকলে 5 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত পুনৰ সাবমিট কৰিব পাৰিব নিজৰ ডকুমেন্টসমূহ কলেজত গৈ এতিয়া আমি আলোচনা কৰিম আজি এই ভিডিঅটো তোমালোকে কি কাৰণে শেয়াৰ কৰিব লাগিব অলৰেডি তোমালোকে নিশ্চয় গম পাইছে কি কাৰণে আজি এই ভিডিঅটো তোমালোকে শেয়াৰ কৰিব লাগিব তাৰ বিষয়ে মই অলপ আগত তোমালোকক জনাই দিছিলো এনেকুৱা বহুতো ছাত্ৰ-ছাত্ৰী আছে যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে দুখন বা তিনিখন কলেজত সিলেকশন লিষ্টত নাম আহিছিলে আৰু তেখেতসকলে কনফাৰ্ম নকৰা আগতে কলেজসমূহৰ পৰা তেখেতসকলৰ এডমিশনটো কনফাৰ্ম কৰি দিলে বৰ্তমান লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ টকা পইচা শেষ হৈ গ'ল সো ছাত্ৰ-ছাত্ৰীসকলে ভাবি আছিল যিমান পাৰে ওচৰৰ কলেজত এডমিশন লোৱা কিন্তু তেখেতসকলৰ এডমিশনটো কনফাৰ্ম হৈ গ'ল দূৰৰ কলেজত আৰু এতিয়া যাতায়াতৰ অসুবিধাৰ বাবে তেখেতসকলে এডমিশনটো কেনসেল কৰিব বিচাৰি আছে আৰু দৰ্পণৰ যেটো আপডেট আহিছিল 1 অক্টোবৰ পিছত তেখেতসকলে কলেজত গৈ পেলাই নিজৰ এডমিশনটো ৰিমুভ কৰিব পাৰিব কিন্তু কলেজত গৈ পেলাই সেই এডমিশনটো ৰিমুভ কৰিব পৰা নাছিলে সেইবাবে তোমালোকে এই ভিডিঅটো যিমান পাৰা শেয়াৰ কৰা যাতে দৰ্পণৰ কাৰ্যকৰ্তাসকলে এই ভিডিঅটো দেখা পায় আৰু তেখেতসকলে এই বিষয় লৈ চিন্তা চৰ্চা কৰে আৰু যাতে অতি শীঘ্ৰে তেখেতসকলে এডমিশনটো কেনসেল কৰা কিবা এটা উপায় দিব পাৰে আৰু এনেকুৱা বহুতো ছাত্ৰ-ছাত্ৰী আছে যিসমূহ ছাত্ৰ-ছাত্ৰী এডমিশনটো প্ৰাইভেট কলেজত হৈ গ'ল আৰু তেখেতসকলে সেই প্ৰাইভেট কলেজৰ পৰা এডমিশনটো কেনসেল কৰি গভৰ্ণমেণ্ট কলেজত এডমিশন ল'ব বিচাৰি আছে টকা পইচা অভাৱৰ বাবে আৰু এই বিষয়লৈ বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক কমেন্ট কৰিছিলে আৰু কল কৰি পেলাই জনাইছিলে যে কেনেদৰে আমি নিজৰ এডমিশনটো কেনসেল কৰিব পাৰিম তাৰ বিষয়ে জনাবলৈ কিন্তু তাৰ বিষয়ে জনাবলৈ কোনো ধৰণৰ নটিফিকেশন অহা নাছিলে কেনেদৰে তোমালোকে নিজৰ এডমিশনটো কেনসেল কৰিব পাৰিবা আৰু ছাত্ৰ-ছাত্ৰীসকলে কি কাৰণে নিজৰ এডমিশনটো কেনসেল কৰিব বিচাৰিছে তাৰ বিষয়লৈ তোমালোকে তলত কমেন্ট কৰা তেতিয়া সকলোৱে জানিব পাৰিব কি কাৰণে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ এডমিশনটো কেনসেল কৰিবলৈ বিচাৰি আছে আৰু লগতে এই ভিডিঅটো তোমালোকে শেয়াৰ কৰা আৰু তোমালোকে যিজন বন্ধুবৰ্গক তোমালোকে এই ভিডিঅটো শেয়াৰ কৰিবা তেখেতসকলকো জনোৱা যাতে এই ভিডিঅটো তেখেতসকলেও বেলেগ নিজৰ বন্ধুবৰ্গক শেয়াৰ কৰে আজিলৈ মানে ধন্যবাদ